বটদ্ৰৱা যিটো ঘটনা ঘটিছে অত্যন্ত দুৰ্ভাগ্যজনক, এটা গৰিহণাৰ যোগ্য। নট অনলি ওৱান সাইডেড, বোথ সাইডেড। প্ৰথম কথাটো হ'ল বৰ্তমান চৰকাৰটোৱে পুলিচ ডিপাৰ্টমেণ্টক এটা পুলিচী ৰাজ্য বনোৱাৰ এটা কৌশল ইয়াত চলি আছে। পুলিচক অত্যন্ত চৰমভাৱে ক্ষমতা দিয়া হৈছে। আমি দেখিছোঁ এই চৰকাৰ অহাৰ পিছৰ পৰা প্ৰায় 50ৰ ওচৰা ওচৰিকে মানুহক গুলীয়াই হত্যা কৰা হ'ল। মানে কোনোবাই পলোৱাৰ বাহানাত, কাৰোবাৰ ভৰিত গুলোৱা, কোনোবাই চুপাৰী বিজনেছ কৰে তাক গুলিওৱা, এনেকৈ নন ষ্টপ গুলীয়াই হত্যা কৰি আছে। আৰু এই চৰকাৰটোৱে পুলিচ ডিপাৰ্টমেণ্টক ব্যাপক চৰম ক্ষমতা দি এটা পুলিচ ৰাজ্য বনোৱাৰ এটা কৌশল ইয়াত চলি আছে। এই কথাটো বাৰ বাৰ এছেম্বলিৰ ভিতৰতো কৈছোঁ, বাহিৰতো কৈ আছোঁ। সেইদিনাখন কোৰ্টৰ জিগ্নেশ মেৱানীৰ যিটো এৰেষ্ট, সেই সম্পৰ্কেও স্পষ্টভাৱে জাজে কৈছে যে এইটো এটা পুলিচ ৰাজ্য হ'ব গৈ আছে। এতিয়া কথাটো হ'ল পুলিচৰ কাষ্টডিত মানুহ মৰিছে, অত্যন্ত দুৰ্ভাগ্যজনক হ'ব নালাগিছিল। কিন্তু তাৰ পৰৱৰ্তী যিটো কাম কৰিছে, আমি এইটো কম, এইটোও ভাল হোৱা নাই। থানা এটা আক্ৰমণ কৰি এনেকৈ হত্যা কৰাটো মই ভাল হোৱা বুলি মই নকওঁ। কিন্তু তাৰ বিপৰীতে আকৌ পুলিচে গৈ বুলডেজাৰ লগাই তেখেতসকলে ঘৰ উচ্ছেদ কৰি দিয়াত এইটো এটা গৰিহণাৰ কাম। মানে টিট ফৰ টেট পুলিচে যিটো ষ্টাৰ্ট কৰিছে, ইয়াত আইনৰ শাসন আছে বুলি বিশ্বাস নহয়। ইয়াত ৰুল অফ ল নোহোৱা হ'ল নেকি? ইয়াত নেচাৰেল জাষ্টিছ নোহোৱা হ'ল নেকি? পুলিচে যদি সেইটো কৰে, গভৰ্ণমেণ্টে যদি এনেকুৱা ষ্টাৰ্ট কৰে, মই কৈছোঁ এইটো গৰিহণাৰ যোগ্য। তাত যিখিনি মানুহ দোষী সিহঁতক পানিছমেণ্ট দিব লাগে, কি কৰিব লাগে। যিজন পুলিচে হত্যা কৰিছে তাৰো পানিছমেণ্ট হ'ব লাগে। যিবিলাক মানুহ থানা ভাঙিছে তেখেতসকলৰ ব্যৱস্থা হ'ব লাগে, পানিছমেণ্টৰ ব্যৱস্থা হ'ব লাগে। আকৌ নতুনকৈ গভৰ্ণমেণ্টৰ প্ৰৰোচনাত, মন্ত্ৰীবিলাকৰ প্ৰৰোচনাত, পীযুষ হাজৰিকা ডাঙৰ প্ৰৰোচনাত যে আমি সেইখিনি গোটেইখিনি ঘৰ উচ্ছেদ কৰিম, বুলডোজাৰ চলাম, এইটো কিন্তু দুৰ্ভাগ্যজনক। এইটো চৰকাৰৰ এটা ব্যৰ্থ প্ৰচেষ্টা। চৰকাৰ এনেকুৱা টিট ফৰ টেট যদি জনতাৰ ওপৰত হয়, চাৰিওপিনে দেখিছোঁ উচ্ছেদ, হত্যাযজ্ঞ তেখেতসকলে পুলিচেই কৰাই আছে। এতিয়া বেলেগ কোনো গুণ্ডা নাই, পুলিচে অসমৰ আটাইতকৈ ডাঙৰ গুণ্ডা, পুলিচেই অসমৰ আটাইতকৈ ডাঙৰ মানে টেৰৰিষ্ট, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। সেইকাৰণে আজি যিটো ঘটনা বটদ্ৰৱাত হৈছে, পুলিচৰ বিৰুদ্ধে মানুহৰ ক্ষোভৰ এটা বহিঃপ্ৰকাশ বুলি মই ক'ব বিচাৰোঁ। পুলিচৰ বিৰুদ্ধে মানুহৰ এটা ক্ষোভৰ বহিঃপ্ৰকাশ বুলি মই ক'ব খোজো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হোম ডিপাৰ্টমেণ্টৰ দায়িত্বত থাকি এনেকুৱাকৈ পুলিচ চলালে এইখন অসম আৰু অসম হৈ নাথাকিব, এইখন আৰু ডেমক্ৰেচি হৈ নাথাকিব, ইয়াত আৰু মানে আইনৰ শাসন চলি নাথাকিব, এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অনতিপলমে আপুনি ভাৰতীয় সংবিধানৰ ধাৰা মতে, পুলিচ মেনুৱেল মতে পুলিচ যেনেকৈ চলিব লাগে সেনেকৈ চলাওক। আপুনি অসমত ৰাজ্যত শান্তি স্থাপন কৰক আৰু উন্নয়ন সাধন কৰক। এনেকুৱা টিট ফৰ টেট ব্যৱস্থাটো আপোনালোকে নল'ব, আপোনালোকক অনুৰোধ জনাইছোঁ।